Hey guys, স্বাগতম to a new video blog বুলি নকওঁ কাৰণ আজি ভিডিওটো ব্লগিং নহয় মই দেখাই পাইছে মই গুদুলা মই ভিডিও বনাইছো ৰাতি আকাশত দেখিছেন এইটো চন্দ্ৰ মানে ৰাতি হৈছে হলো মানে ইমানো হোৱা নাই আৰু জাস্ট পোহৰ গুদুল মানে আন্ধাৰ পোহৰ যেন হৈ থাকে তেনেকুৱা টাইমত আৰু আজি ভিডিওটো মই বনাম কিছুমান টেঙা নিদিবা মানে দয়া যে মানে তেওঁৰ মানে কিছুমান অন্ধভক্ত মানে তেওঁৰ কিছুমান অন্ধভক্তৰ ওপৰত আৰু যিবিলাক নেকি মানে কাম বন নাই দয়া দা জুই মানে সিহঁতৰ মানে দয়া দায় মানে টেঙা নিদিবাই মানে আমাক রোজ করে পেলাই আমাক যদি উল্টা পুল্টা কথা কয় তেতিয়াও মানে সিহঁতৰ মানে একো নাই আমাক বেয়া ভাষাই দি গালি পাৰিলেও সিহঁতৰ একো নাযায় কিন্তু আমি যদি ৰিপ্লাই দিওঁ দয়াদাক যদি আমি যদি কওঁ যে দয়াদা আল দয়াদা ভাল তেতিয়া সিহঁতৰ মানে গাত লাগি যায় আৰু মানে তই কোন উল্টা পুল্টা আল বাল হেন তেন সেইটোৱে কথা গাইজ বেয়া লাগে হয়নে নহয় আমাক ৰ'জ কৰে আমাক উল্টা পুল্টাই গালি পাৰিব আমাৰ ফেমিলিক ধৰি ক'ব তেতিয়া আমি কি একো এটা নকম নাকি মই আপোনালোকে গমে পায় মই কেইদিনমান আগত মই এটা ভিডিঅ' এটা বনাইছিলোঁ দয়াৰ ওপৰত হ'ল চাগে 2 মাহমান কাৰণ সি মোক তাৰ আগতে সি মোক এটা ভিডিঅ'ত সি মোক মানে ৰ'জ কৰিছিলে সেইকাৰণে মই তাৰ ওপৰত ভিডিঅ'টো বনাইছিলোঁ আৰু মই ভিডিঅ'টো বনাব একো ইচ্ছাও নাছিল কাৰণ সি মোক যিকেইটা কথা কৈছে মোৰ দ্বাৰা গাত লাগি গৈছে আমাৰ ঘৰৰ ওচৰত যিকেইটা মানুহ সিহঁতে মোক মানে মোক বহুত বেয়া কৈছে সেইকাৰণে মই বোলো মোৰ ফালৰ পৰা কিবা এটা দি দিওঁ তাক আৰু সেই ভিডিঅ'টোত ভিউজ কম মানে কমেণ্টটো অলপ বেছি আহে মানে কি উল্টা পুল্টা কমেণ্ট আৰু মই দয়াৰ ভৰিৰ পানী নাপাওঁ আবে তাৰ ভৰিৰ পানী মোক নালাগে সিয়াৰ ঠাইত সি মোৰ ঠাইত মই সি মানুহক উল্টা পুল্টা আল বাল ৰ'জ কৰি পেলাই সি ইমানখিনি উঠিছে আমিও তেনেকৈ উঠিব পাৰোঁ আমি যদি এটা মানুহক আমি তাৰ যদি পাৰ্চনেল লাইফত সোমাই যাই পেলাই আমি উল্টা পুল্টা কওঁ আমিও এইটো কৰিব পাৰোঁ অভিয়াছলি হয়নে নহয় আপোনালোকে কওক আৰু গাইজ এইটো ভিডিঅ'টো মই নবনাওঁ বুলিয়ে ভাবিছিলোঁ কাৰণ যিহেতু সিহঁতে উল্টা পুল্টা কৰি আছে সেইকাৰণে মানে ভিডিঅ'টো মই বনালোঁ বাট যোনে চাই ভাল পাইছে প্লিজ জনাব আৰু দয়াটো অন্ধভক্তকেইটাইতো এইবাৰটো উল্টা পুল্টা ক'বই আৰু সিহঁতে কৈ থাকক আৰু এনেকুৱা টপিকৰ ভিডিঅ' কেতিয়াও নাই মই ভাবিছোঁ যে মই কিবা এটা কণ্টেণ্টৰ ভিডিঅ' দিম কাৰণ সেইবাৰ ৰিপুন্দা আহিছিলে ৰিপুন্দা ভিডিঅ'টো দিলোঁ তাৰপিছত মাজতে আৰু মই থিয়েটাৰৰ ভিডিঅ' এটা দিলোঁ তাৰপিছত মানে আজি মই এটা কণ্টেণ্টৰ ভিডিঅ' এটা আপলোড কৰিছোঁ কাৰণ বেলেগতো নাজানো মই দয়াক মই নিজে জোকাই লোৱা নাই যে দয়া অমুক দয়া তমুক মই দয়াক মই যেতিয়া জোকাই লোৱা নাই মই ভিডিঅ' বনাইছোঁ মোৰ পাৰ্চনেল লাইফ মই যি কৰোঁ মই ভিডিঅ' বনাই মই ইনষ্টাগ্ৰামত মই ৰিলচটো আপলোড দিছোঁ সেই ৰিলচটো কোনোবা দয়াৰ ফ্ৰেণ্ডে হওক বা কোনোবাই হওক দয়াক দি দিছে দয়াই টেঙা নিদিবাই মানে মোক মানে ৰ'জ কৰিছে আৰু নাভাবিব আপোনালোকে মানে মই যে বেলেগ ফালে চাই আছোঁ মানে মই মানে এই ৰাতি মানে এনেকুৱা ভিডিঅ' কৰিলে মানে মই মানে ফ্লেক্সটো ফালে চাব নোৱাৰোঁ চকুত চাপ মাৰি ধৰে নাই সেইকাৰণে মানে বেলেগ ফালে চাই কৰিছোঁ মানে তেনেকৈ মানে ভিডিঅ'টো মানে দি দিলে ৰ'জ কৰিলে সেইকাৰণে মই ৰিপ্লাইটো কৰিছোঁ ন মইতো কমেই কাৰণ দয়া যদি মোক যদি পাৰ্চনেল লাইফত যদি উল্টা পুল্টা ক'ব পাৰে মই কিয় ক'ব নোৱাৰোঁ সেইকাৰণে অন্ধভক্তকেইটাক কৈছোঁ যিকেইটা নেকি দয়াৰ একদম কোটিৰ পিছত ঘূৰি থকা মালকেইটা সেইকেইটাক মই কৈছোঁ যে এইবোৰ আল বাল কমেণ্ট দিয়া বন্ধ কৰ পাৰিলে তহঁতৰ দয়াদাক বুজিছা আমাক উল্টা পুল্টা জ্ঞান দিব নালাগে বিশেষকৈ মই জানো কাকো মই জোকাই লোৱা নাই সেইটোৱে কথা মানে এইটোৰ যোৱা ভিডিঅ'টো মই আপলোড কৰিছোঁ এটা কণ্টেণ্ট লৈ মই এনেকুৱা মই কণ্টেণ্ট লৈ মানে মই ভিডিঅ' বনাম বুলি ভাবি আছোঁ সেইকাৰণে মই মানে উল্টা পুল্টা কথা আৰু মই মাত নামাতোঁ কাৰণ সেইখিনি মোৰ ছাবস্ক্ৰাইবাৰো নাই কোনোবাৰ লগত উল্টা পুল্টা ক'ব যাবলৈ আৰু ছাবস্ক্ৰাইবাৰ হ'লেও মই কাৰো লগত মই লাগিব মোৰ একো দৰকাৰ নাই তেন্তে গাইজ আজি ভিডিঅ'টো এইখিনি যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মানে যিকেইটা কথা বুকুত আছিল যিকেইটা কথা বুকুত মনত আছিল যিকেইটা কথা মনত আছিল সেইকেইটা কথা মই কৈ দিলোঁ সেইটোৱে কথা আৰু বাই বাই লাভ ইউ অল নেক্সট ভিডিঅ'ত লগ পাম